নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এডোখৰ ধুনীয়া জেগালৈ যাম বুলি ওলাইছোঁ। জেগাডোখৰ আমাৰ ইয়াতে আছে ওচৰতে। চাইকেল লৈ ওলাইছোঁ, এয়া স্কুটি নাই নিয়া, তেল বাচিব বুলি। লগৰ এজনীৰ লগত যাম, তাই ৰৈ আছে, মই যাওঁ। চাইকেল লৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। জেগাডোখৰ বহুত ধুনীয়া, যিহেতু ধনশিৰি নদীৰ পাৰ, ধুনীয়া কিয় নহ'ব বাৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, গৈ আছোঁ আমি। আগত তাই গৈ আছে, সৌজনী আগত গৈ আছে তাই। ডাৱৰীয়া বতৰটো দেখি ভাবিছিলোঁ আজি ৰ'দ নিদিব নেকি, কিন্তু একদম টিক্কা ফটা ৰ'দ দি দিছে। এতিয়া হাঁহোনে কান্দো কনফিউজ হৈ গৈছোঁ। পথাৰখন ধুনীয়া লাগিছে দেই, আকাশখনো ধুনীয়া লাগিছে আৰু মোকো ধুনীয়া লাগিছে। চাই থাকক, আমি গৈ আছোঁ। ধুনীয়া ৰাস্তা, মানে ধুনীয়া জেগা, সেউজীয়া সেউজীয়া পথাৰৰ মাজে মাজে আমি চাই থাকিব বন্ধুসকল। ধন্যবাদ চাই থকাৰ বাবে। দূৰৰ হাবিখন পাৰ হ'লেই পাই যাম আকাশখন। বন্ধুসকল চাই থাকক আপোনালোকে, আমি গৈ আছোঁ চাইকেল চলাই চলাই। গৰমত ৰাস্তাটো ব্লক ৰাস্তা, এইটো ৰাস্তাত স্পীডতো যাব নোৱাৰি, গ'লে উৰি যাম। স্কুটিখন লৈ আনিব লাগিছিলে, মই ভুল কৰিলোঁ। ফাটি গৈছে আহোঁতে আহোঁতে, ৰ'দেও ফাটাই দিছে। এতিয়া অকণমান চাহ পাইছোঁ বাৰু। তাৰপিছত এফালে পেডেল মাৰি মাৰিও ফাটি গৈছে, আৰু 2 কিলোমিটাৰমান আছে। তাৰপিছত আমি পামগৈ ধনশিৰি নদীৰ পাৰ। চাই থাকক ভিডিঅ'টো, বহুত ভাল ভাল দৃশ্য কিছুমান আছে দেখুৱাবলৈ, দেখুৱাম সেইখিনি। সেইজনী লগৰজনী গৈ আছে, তাই সৌজনী মোক এৰি থৈ আগবাঢ়ি গ'ল। তাই ৰুক ৰুক মুজে চৰকে মাত যাওঁ, কিন্তু তাই নৰলে, গৈ আছে মোক এৰি। ৱাও, চুকুলো মুকুলো ছাগলী পোৱালি। মানে গৰমত ঘামি জিমি ভাগৰ লাগি থাকিলেও এনেকুৱা ধুনীয়া পৰিৱেশবোৰ দেখিলে ভাগৰটো নাইকিয়া হৈ যায়, মানে জোচ আহি যায়। এতিয়াহে গৈ ভাল লাগিছে। ৱাও, ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। ইমান ধুনীয়া, এইবোৰ চালে চাই থাকিবলৈ মন যায়, নহয়নে? মোৰ ঘৰটো এইখিনিতে হোৱাহেঁতেন। একদম মোহনীয় দৃশ্য। ঘামৰ জোল উলিয়াই উলিয়াই ৰ'দত জোপাই জোপাই আহি আহি ফাইনেলি বেছি দূৰ নাই আৰু পাবলৈ। ভাল লাগি গৈছে মনটো। ইমান কষ্ট কৰি আহি ধুনীয়া জেগা এটা চাবলৈ পাম। ৱাও, किसी ने सच ही कहा था, डेस्टिनेशन चाहे जो भी हो, सफर का मजा लेना चाहिए। ঘামৰ জোল বৈ গৈছে। এতিয়া এইখন হাতত ৰুমালখন আছে। এতিয়া এইখন হাতে ৰুমালেদি যদি মই ঘাম মুচোঁ, এতিয়া হেণ্ডেলডাল কোনে ধৰিব? ময়ো যদি ডাৱৰ হ'লোহেঁতেন, সেই তেনেকৈয়ে ওলমি থাকিলোহেঁতেন আকাশত। শুকাই গৈছোঁ। এই গৰমত কুকুৰবিলাকে যে জিভা চিভা মেলি শুকাই থাকে, তেনেকুৱা অৱস্থা হৈ গৈছে আৰু। অঁ মনালিছা, তোমাৰ ফিলিংছটো কেনেকুৱা এবাৰ কৈ দিয়া। ইমান গেলা গৰমত এই ভিডিঅ' বনাই থকা টাইমত কোন চুটিয়াই ফোন কৰিছে? লগত ঢৌকা জিঅ'ই ফোন কৰিছে। একদম বেয়া অৱস্থা, ফাটি গৈছে, ফাটাই দিছে মানে একদম ফাটি গ'লে। এনেকুৱা ধুনীয়া জেগা থাকিলে মানে জোচ আহি যায় যাবলৈ। প্ৰথমতে জোচ নাছিলে, এতিয়া এইবোৰ দেখি লোৱা চবফালে সেউজীয়া সেউজীয়া, এফালেও জোচটো মানে সেউজীয়া হৈ গৈছে আৰু উৎসাহটো সেউজীয়া হৈ গৈছে। জোল বৈ গৈছে হাতে চাতে। এইটো কি বস্তু ইমান শুকান শুকান? পানী নথকা পুখুৰী।
পালোহি ফাইনেলি আমি। এইয়া ঘাম একদম ওলাই জোল বৈ গৈছে। বহি লওঁগে ধুনীয়াকৈ, পানী অলপ খাই লওঁ। বৰ ভাগৰ লাগিছে দেই। এই ঘৰটো এইটো যোনে বনাইছে তাক একদম লাখ লাখ থেংক ইউ। আমাৰ নিচিনা মানুহবোৰে আহি বহিব পাৰিছোঁ। বন্ধুসকল, এয়াই আছিল আমাৰ ডেষ্টিনেশ্যন, ধনশিৰি নদীৰ পাৰ। চাই কেনেকুৱা পালে জনাব। খুব সুন্দৰ নহয়নে বাৰু? চালে চাই থাকিবলৈ মন যায় আৰু যাবলৈতো একদম মন নাযায় ইয়াৰ পৰা। বৰ ধুনীয়া বতাহ মাৰি থাকে। তদুপৰি এই চাংঘৰটোৰ কথা নক'লেও হ'ব, বহুত সুকীয়া আমেজ আছে মানে ইয়াত। আৰু এইটো বনাওঁতাজনে মানে সকলোৰে পৰা আশীৰ্বাদ পাইছে। চবে জিৰাই খটাই যায় আৰু ইয়াতে, আৰু আমিও ধুনীয়াকৈ জিৰাই ল'লোঁ। এই দুখন আমাৰ বসন্তী দুখন ডেষ্টিনেশ্যন। দূৰৈৰ পাহাৰকেইটা তিলমান জিলিকি আছে। ভিডিঅ'টোত ভালকৈ ধৰিব পৰা নাই বাৰু। আমি যাবলৈ লৈছোঁ এতিয়া। ধুনীয়া জেগাত হৈ পিনে যাওঁগৈ আৰু সেইফালে ককাজনে ঘৰটো ঠিক কৰি আছে চামৰ। যাবলৈ মন নাই যোৱা, থৈ কৈছোঁ। আকৌ আমাৰ চাইকেলৰ যাত্ৰাটো আৰম্ভ কৰোঁ ঘৰলৈ। ঘৰমুৱা যাত্ৰা। উঠালোঁ আৰু বাই বাই। সেয়া আমাৰ ঘৰমুৱা যাত্ৰা। গৈ আছোঁ আমি চাইকেল চলাই। আগত এইফালে খেতি আছে, মানে নৈ কাষৰীয়া জেগা যে, সেইকাৰণে খেতিয়েই খেতি আৰু পৰা হেৰি। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইমানখিনিতেই শেষ কৰিছোঁ। চাই থকাৰ বাবে ধন্যবাদ। গৈ থাকোঁ আৰু চাইকেল চলাই চলাই, পেডেল মাৰি মাৰি। আহোঁতে মানে আমাৰ জোচ নাছিলে। তাৰপিছত সেউজীয়া সেইখিনি দেখি পিনে জোচ আহিছিলে অলপ। তাৰপিছত এতিয়া আৰু ঘৰলৈ যাবলৈ একেবাৰে এনাৰ্জিয়ে নাই আৰু। গৈ থাকোঁ এনেকৈ। আমি যিমান লাহে লাহে গৈছোঁ সিমান লাহে লাহে মানে কাছয়ো নাযায়। মানে আমি ইমানে লাহে লাহে গৈছোঁ, মানে খোজকাঢ়ি যোৱা মানুহটো আগত পাবগৈ আৰু। এইখিনি গোটেইখিনি মেটেকাৰ গছ, আৰু যেতিয়া এইখিনি ফুলিব, বাহ, অল্প ধুনীয়া লাগিবনে বাৰু চাবলৈ? মানুহৰ প্ৰেমত জাহ যোৱাতকৈ এই সেউজীয়াবোৰৰ প্ৰেমত পৰাই শ্ৰেয়। এইগাল পদুম, আৰু এই পদুমগাল ফুলিলে কিমান ধুনীয়া লাগিব। সেউজীয়াৰ মাজত গুলপীয়া গুলপীয়া। ৱাও, সঁচাকৈয়ে এনেহেন ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত থকা সময়খিনিত অলপ সময়ৰ বাবে হ'লেও চিন্তাবোৰ নোহোৱা হৈ যায়। আকাশত ফুলি থকা সেই ডাৱৰবিলাক ধৰিব পৰাহেঁতেন দুইখন হাতেৰে, ঘৰলৈ লৈ গ'লোহেঁতেন, ধৰিব পৰাহেঁতেন অলপমান ডাৱৰ উঠাই। নিৰ্জন দুপৰীয়া এইদৰেই আমি চাইকেল চলাই চলাই গৈ থাকিলোঁ। কেতিয়াকৈ ঘৰ পাওঁগৈহে লাগি গৈছে আৰু। বৰ গৰম দেই।
সেউজীয়া পৃথিৱীখন